এজন বিবাহিত পুৰুষ এগৰাকী যুৱতী দুয়োৰে প্ৰেম এইবাৰ যুৱতীগৰাকীৰ বিবাহ তাৰ পিছত বিতৰ্ক নহয় এইবাৰ গান তোমাৰ বাবে চহৰ জুৰি জুই লাগি গ'ল আজি অতনবীয়াৰ নিবেদন ষ্টপেজ 16টা গানৰ অভিনৱ MP3 খন্তেক বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো এই বিশেষ অনুষ্ঠানৰ মাজলৈ এই অনুষ্ঠানত আমি অন্বেষণ কৰিছো জীৱনৰ গভীৰৰ পৰা গভীৰ বিষয়ক অনুধাৱন কৰাৰ চেষ্টা চলাইছো এই বিশেষ অনুষ্ঠানটোৰ মাজত এইবাৰ আমি কম এনে এগৰাকী মাহিমাৰ কথা যিগৰাকী মাহিমাই জীৱনৰ বিভিন্ন ঘাত প্ৰতিবাদৰ সন্মুখীন হৈও তেওঁ গ্ৰহণ কৰিছে জীৱনটোক সহজ ৰূপে সন্তানৰ মংগল চিন্তা কৰিয়ে নিজৰ জীৱনৰ বহু অমূল্য সময় দান কৰিছে এইগৰাকী মাতৃয়ে নিজে মাহিমাকৰ মৰমত ডাঙৰ হোৱা এজন পুৰুষ উষাধৰ দুৱাৰা আৰু এই ব্যক্তিজনৰে জীৱনত বিপৰ্যয় ঘটিছিল প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত নিজৰ দুই সন্তান গীতাশ্ৰী আৰু জয়শ্ৰীৰ কথা চিন্তা কৰিয়ে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ'বলগীয়া হৈছিল লাভ কৰিছিল বন্দনা নাথ নামৰ এই ৰূপহী মহিলাগৰাকীক দ্বিতীয় পত্নী ৰূপে এই পৃথিৱীৰ চন্দ্ৰ সূৰ্য এশ হাত দূৰে দূৰে থাক কোনো কাৰো সতে আজি নিদিও যে মই অকণো ভাৱ মানে যে মোৰ দুজনী ছোৱালী আছে এই কথাটো আমি সম্পূৰ্ণ পাতি লৈছিলোঁ যে যদি তুমি ছোৱালী দুজনী প্ৰকৃততে মৰম দিব পাৰা মাতৃ মৰম তেতিয়াহ'লে আমাৰ বিয়াটো হ'ব যদি নহয় তুমি দিব নোৱাৰা তেনেহ'লে আমি এতিয়াই কেঞ্চেল কৰাটোৱে ভাল হ'ব কাৰণ বহুত সংসাৰ দেখিছোঁ বিয়া হোৱাৰ পাছত মানে এইবিলাকৰ লৈ খুব মানে কাজিয়া পেচাল হয় ঘৰখন অশান্তি হয় সেইকাৰণে আমি তেতিয়াই কথাটো তেতিয়াই ভাবিছিলোঁ মানে দুগৰাকীকৈ কন্যা শিশুক ডাঙৰ দীঘল কৰি এগৰাকীক ইতিমধ্যেই এঘৰলৈ বোৱাৰী কৰি উলিয়াই দিছে এই মহিলাগৰাকীৰ উপলব্ধি আছিল সম্পূৰ্ণ পৃথক পূৰ্বৰ পত্নীৰ দুই সন্তানক মানুহ কৰাৰ স্বাৰ্থতেই পুনৰাই তৃতীয়জন আলহীক এই ঘৰখনলৈ আৰু আমন্ত্ৰণ নজনালে স্বামী উষাধৰ দুৱাৰা আৰু পত্নী বন্দনা নাথে পৃথিৱীৰ আটাইতকৈ মোহনীয় শব্দটোৱে হৈছে মা সন্তানৰ সম্পৰ্ক পৃথিৱীৰ শ্ৰেষ্ঠতম সম্পৰ্ক কিন্তু জীৱনৰ পোৱাতেই এজাক পচুৱাই উৰুৱাই লৈ গৈছিল তেওঁলোকৰ প্ৰস্ফুটিত মাতৃত্বৰ মুকুল তেনে সন্দিক্ষণত তেওঁলোকৰ কাষ চাপিল মাতৃত্বৰ মমতাময়ী প্ৰসাৰিত দুহাত যি প্ৰমাণ কৰিলে তেওঁলোকৰ বাবে তেজীমলাৰ কাহিনী একমাথো সাধু কথা কেৱল সাধু কথা প্ৰথমা পত্নীৰ দুই সন্তানকেই মানুহ কৰাৰ কামত লাগি পৰিল উষাধৰ দুৱাৰা আৰু বন্দনা নাথ নামৰ এইগৰাকী মমতাময়ী মাতৃ মোৰ এতিয়া মাৰ পৰা মই যথেষ্ট মৰম পাইছিলোঁ কেনেকুৱা ধৰণে মায়ে মোক মৰম কৰে সেই তেনেকুৱা দিশৰ পৰাই মই সিহঁতক মাকে কি বিচাৰে মাকৰ পৰা সিহঁতে কি বিচাৰে সেইখিনি মই সূক্ষ্ম দৃষ্টিৰে অনুভৱ কৰিবলৈ বিচাৰিছিলোঁ আৰু সেই ধৰণে সিহঁতক মৰম চেনেহ দিছিলোঁ তেজীমলাৰ সাধুৰ মাহিমাকৰ চৰিত্ৰটোক কাৰ্যত ভুল বুলি প্ৰমাণিত কৰিলে এইগৰাকী মহিলাই 5 বছৰ 7 বছৰ বয়সতে নিজৰ মাতৃক হেৰুওৱা এই সন্তানে বিচাৰি পালে মাতৃত্বৰ মৰম এইগৰাকী নাৰীৰ বুকুৰ আচলতে দেউতা আমাক কৈছিলে যে তোমালোকৰ কাৰণে এগৰাকী নতুন মা আনিম তেতিয়া বাক লৈ গৈছিলে মাক দেখাবলৈ কাৰণে তাৰপিছত বাই আহি পিনে মোক কৈছেহি যে হেৰি মায়ে মোক ক'লে মই তোমাক মাজনী বুলি মাতিম নে সোণজনী বুলি মাতিম তেতিয়া সেইটো কথা বাই মোক আহি পিনে কৈছিলে তাৰপিছত বায়ে মোক কৈছিলে বাক মাজনী বুলি মাতিবা বুলি কৈছিলে তেওঁলোক জীপাল হল এটা নতুন সম্পৰ্কৰ মাজেদি মাতৃ কন্যা আৰু পিতৃয়ে এনেদৰে সুখৰ সংসাৰত অগ্ৰসৰ হৈছে এক নতুন ভৱিষ্যতৰ পিনে
কঠিন প্ৰত্যাহ্বানেৰে ভৰা এই জীৱন, তথাপি জীৱন অত্যন্ত সুন্দৰ। আমাৰ বাবে, আপোনাৰ বাবে, সকলোৰে বাবে জীৱন সুন্দৰ হওক সেই সম্পৰীক্ষাই কৰিছে বহুত লোকে।